বৰ্তমান সময়ত অনৈতিক সম্বন্ধ কৰাটো মানুহৰ বাবে সাধাৰণ কথা হৈ পৰিছে। তেওঁলোকে সেই সম্বন্ধ কৰাৰ সময়ত এইটোও ভাবি নাচায় যে তেওঁলোকৰ জীৱনত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব। প্ৰায় সংখ্যক মানুহৰ মনত এইটোৱে চিন্তা হৈ থাকে যে তেওঁলোকে কেনেকৈ অনৈতিক সম্বন্ধ বনাব পাৰিব। কাৰোবাক প্ৰেমৰ জালত ফচাব চেষ্টা কৰে আৰু কিছুমানেতো বলৎকাৰৰ দৰে নিকৃষ্ট কাম কৰাৰ বাবেও মানসিকভাৱে সাজু হৈ থাকে। ইয়াৰ ফলত এই পৃথিৱীত অপৰাধৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। মানুহৰ মানসিকতা ইমান তললৈ নামি গৈছে যে সৰু সৰু বাচ্চাবোৰৰ সৈতেও দুষ্কাৰ্য কৰাৰ বাবে দ্বিধাবোধ নকৰে আৰু এইবোৰ প্ৰতিদিনে ঘটি আছে। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিব ওলাইছোঁ বিবাহৰ আগতে সম্বন্ধ বনোৱাৰ ক্ষেত্ৰত বিভিন্ন ধৰ্মই কি কৈছে। আমি কোৱা নাই যে সম্বন্ধ কৰাটো ভুল, কিন্তু অনৈতিক সম্বন্ধ কৰাটো ভুল, এইটো সকলোৱে স্বীকাৰ কৰিব লাগিব। যদি আমি বাইবেলত উল্লেখ কৰা মতে চাওঁ, তেনেহ'লে বাইবেলত কোৱা হৈছে যে যদি যিকোনো ব্যক্তিয়ে ঈশ্বৰৰ নিয়ম ভাঙি অনৈতিক সম্বন্ধ কৰে, সেই ব্যক্তিক ঈশ্বৰে নিশ্চয় শাস্তি দিব। ঈশ্বৰে যৌনক্ৰিয়াৰ বাবে পতি আৰু পত্নীৰ সম্পৰ্ক বনাইছে, যাতে নৈতিক আৰু অনৈতিক কাৰ্যবোৰৰ পাৰ্থক্য জানিব পাৰি। কোৰাণতো কেৱল পত্নীৰ সৈতে স্বামীয়ে সম্বন্ধ কৰিব পাৰি বুলি কৈছে। কোৰাণত আল্লাই কৈছে যে মানুহে ব্যভিচাৰৰ আশে-পাশেও থাকিব নালাগে, অৰ্থাৎ মানুহ ব্যভিচাৰী হ'ব নালাগে, কাৰণ এইটো শাৰীৰিক ভোগ কমোৱাৰ শয়তানী উপায় হয়। অথৰ্ববেদ অনুসৰি স্ত্ৰী-পুৰুষসকলে কেৱল বিবাহৰ পিছতে যৌনক্ৰিয়া কৰিব পাৰিব বুলি কৈছে। ঋগ্বেদতো বিবাহৰ পিছতে শাৰীৰিক সম্বন্ধ কৰিব কৈছে। বিবাহৰ আগতে অনৈতিক কাৰ্য কৰা ব্যক্তিসকলে নৰকত শাস্তি ভোগ কৰিব লগা হয়। অৰ্থাৎ সকলো ধৰ্মতে বিবাহৰ আগতে কৰা অনৈতিক সম্বন্ধক অপৰাধ বুলি কৈছে। এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ মতামত জনাব। আজিৰ বাবে এইখিনি আছিল। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।